UPPL BJP চৰকাৰ গঠন কৰাৰ লগে লগে 2020 চনৰ পৰিৱেশ এই সময়ত এটা অনিশ্চয়তা আছিলে আজি 4 বছৰৰ এটা নিশ্চয়তা আহিছে বড়োলেণ্ডত এই সময়ৰ অশান্তি হিংসা আজি শান্তিলৈ ৰূপান্তৰ হৈছে এই সময়ত মানুহৰ মাজত একতা নাছিলে বড়ো অনাবড়ো বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত সঘনে হোৱা সংঘাতৰ পিছত আমাৰ দাদা ভাইৰ মাজত মিলা প্ৰীতি নাইকিয়া হৈছিলে আৰু আজি আমি পুনৰ ইন্টিগ্ৰিটি ঐক্যতা আমি গঠন কৰিবলৈ পাৰিছো এই সময়ত আমি কোনো অৰ্গেনাইজ নাছিলো কোনে কি চিন্তা কৰিছে কোনে কি কাম কৰিছে কোনে কি সংগ্ৰাম কৰিছে বহুত নিজৰ কামবিলাক নিজৰ মনেৰে কৰিছিলে কিন্তু আজি আমি এটা সংগঠিত বিটিআৰ পাবলৈ সক্ষম হৈছে এই অৰ্গেনাইজ বিটিআৰ আজি আমাৰ হাতত আছে এই সময়ত মানুহে আকাংক্ষা সব এৰি দিছিলে কাৰণ বিটিআৰত এই সময়ৰ বিটিচিত বা বিটিএডিত সদায় হত্যা হিংসা বিভিন্ন পৰিৱেশ আছিলে এই কাৰণে মানুহে আশা কৰাটো বাদ দিছিলে আৰু ভাবিছিলে বিটিচি অঞ্চলত কেতিয়াও শান্তি ঘূৰি নাহিব কিন্তু আজি বাস্তৱত কি দেখিবলৈ পালে এই সময়ত নিৰাশাৰ পৰা আজি সবে আশা মনলৈ আহিছে পুনৰ মানুহৰ আশা আকাংক্ষা সজীৱিত হৈছে সকলো মানুহে আজি সপোন দেখিবলৈ আৰম্ভ কৰিছে এইটো হল বিটিআৰৰ পৰিৱৰ্তন এই সময়ত নিৰাপত্তাহীনতা আজি 100% নিৰাপত্তা সবে পাবলৈ সক্ষম হৈছে এইটোৱে হল ট্ৰান্সফৰমেশন এইটোৱে হল পৰিৱৰ্তন আৰু আজিৰ পৰা 4 বছৰ আগত আমাক পৰিৱৰ্তন লাগে বুলি আমি চৰকাৰ গঠন কৰিছিলো আৰু বিটিআৰ অঞ্চলত জন্ম পোৱা বিটিআৰ অঞ্চলত ডাঙৰ দীঘল হোৱা বিটিআৰ অঞ্চলৰ স্কুল কলেজত পঢ়া আমাৰ যি বিটিআৰত আজি আমাৰ EM MCLA MLA MP মন্ত্ৰী যি আছে এই টিম লগ লাগি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি গাইডেন্সত আজি বিটিআৰ অঞ্চলত সম্পূৰ্ণ পৰিৱৰ্তন আনিবলৈ আমি সক্ষম হৈছো আজি এইটো ৰাইজে দেখিবলৈ পাইছে এই সময়ত কোনো ভাবা নাছিলে ৰাতি 12টা বজাত সাইকেল লৈ বড়োলেণ্ডত আকৌ পুনৰ ঘূৰিব পাৰিম এই সময়ত কোনো ভাবা নাছিলে ৰাতি 12টা বজাত মটৰ সাইকেল লৈ অকলে ঘূৰিব পাৰিম নিজৰ মনৰ কথাবিলাক মুক্ত মনেৰে ক'বলৈ পাৰিম কাৰণ এই সময়ত কোনোবা যদি চৰকাৰৰ বিৰোধী কথা কয় এই মানুহবিলাকক শাস্তি দিয়া হৈছিল কোনোবা যদি এই সময়ত চৰকাৰৰ বিৰোধী কথা কয় এই মানুহবিলাকক কোনোবাই টাৰ্গেট কৰি লৈছিল কিন্তু আজি বিটিআৰ অঞ্চলত সকলো বাক স্বাধীনতা পাবলৈ সক্ষম হৈছে যাৰ কাৰণে আমি কৈছো যে গণতন্ত্ৰটো এতিয়াহে শক্তিশালী হৈছে এই সময়ত গণতন্ত্ৰ বুলি একো নাছিলে সম্পূৰ্ণভাৱে গণতন্ত্ৰটো ডিঙিত চেপি হত্যা কৰিবলৈ কিছুমানে চেষ্টা কৰিছিল আৰু আজি ফেচবুকতে হওক কোনবা ইউটিউবতে হওক সোশ্যাল মিডিয়াতে হওক আজিৰ চৰকাৰৰ মানুহবিলাকক ভাল বেয়া সকলো কথা মুকলিকে ক'ব পাৰে আৰু সেই পৰিৱেশটো সৃষ্টি কৰিবৰ কাৰণে 2015 চনত UG ব্ৰহ্ম ডাঙৰীয়াৰ নেতৃত্বত UPPL দল গঠন হৈছিল বিজেপিৰ চিন্তা একে আছিল বিটিআৰ অঞ্চলৰ মাজত মানুহৰ মাজত সমন্বয় আনিব লাগে শান্তি আনিব লাগে UPPLৰ চিন্তা একমাত্ৰ আছিল যে গণতন্ত্ৰ বাতাবৰণ সৃষ্টি কৰিব লাগে নিৰাপত্তা প্ৰদান কৰিব লাগে সকলো সাংবিধানিক অধিকাৰ পাব লাগে সম মৰ্যাদা সম উন্নয়ন হ'ব লাগে এই কথা চিন্তা কৰি আজি 4টা বছৰত মাত্ৰ 4টা বছৰত 30-40টা বছৰৰ যি এটা অনিশ্চয়তা অৰাজকতা অশান্তি এই পৰিৱেশটো আজি সম্পূৰ্ণভাৱে পৰিৱৰ্তন কৰিবলৈ সক্ষম হৈছো বছৰত আপোনালোকে সহায় সহযোগ কৰিলে আমি হিতুকে বিচাৰো আহি থকা প্ৰজন্মই কোনো যাহতে আৰু বন্দুক ল'ব লগা নহয় আহি থকা সময়ত কোনৰ মা ভনী যাহতে আকৌ কান্দিব লগা নহয় আহি থকা সময়ত আমাৰ যাহতে দৰিদ্ৰ মানুহৰ সংখ্যা কমি যায় আৰু সকলো যুৱ যুৱতীয়ে সংস্থাপন পায় আৰু আগবাঢ়ি যাব পাৰে এই কথাটো লক্ষ্য ৰাখি অনাগত দিনত আমাৰ ৰাজনীতিক দিক নিৰ্ধাৰণ কৰিব লাগিব গতিকে মই সকলোকে ধন্যবাদ জনাইছো আজি 2024 ডিসেম্বৰত সকলো জনগোষ্ঠীৰ কাৰণে এটা আমি দিক নিৰ্ধাৰণ কৰি দিবলৈ গৈ আছো 2025 চন পৰাৰ লগে লগে যিমানখিনি প্ৰতিভাবান ব্যক্তি তেখেত সকলক আমি সন্মান জনোৱাৰ কাৰ্যসূচী লৈছো জানুৱাৰী মাহত আৰু অহা মাৰ্চ মাহৰ ভিতৰত 2025ত আহি থকা 5 বছৰত কি কাম কৰিব আমাৰ দলে বা আমাৰ চৰকাৰে এই কথাখিনিও আমি সকলো ৰাইজৰ ওপৰত দাঙি ধৰিব বিচাৰিছো যোৱা 17 বছৰৰ BPFৰ সময়ত কোনো মিশন ভিজন নাছিল কোনো প্ল্যানিং নাছিল এই কাৰণে তেখেত সকলৰ কাম কৰাৰ কোনো চিনচাপ নাছিল আজি আপোনালোকে দেখিবলৈ পাইছে এই 4টা বছৰত 2.5 লাখতকৈ অধিক গৰীব মানুহৰ PMOৰ ঘৰ নিৰ্মাণ কৰিবলৈ সক্ষম হৈছো
গাঁৱে গাঁৱে প্ৰধানমন্ত্ৰীৰ দ্বাৰা আমি জেজেম পাবলৈ সক্ষম হৈছো। জল জীৱন মিছন, অৰুণোদয় চবে পাইছে, ৰেচন কাৰ্ড পাইছে, যিসকলে অৰুণোদয় পোৱা নাই আৰু পাব। বিভিন্ন আঁচনি আজি ছাত্ৰ ছাত্ৰীৰ কাৰণে সকলৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই দিছে। গতিকে মই অনাগত দিনত একেলগে যাতে আমি আগবাঢ়ি যাব পাৰো, ইয়াৰ কাৰণে সকলোকে অনুৰোধ কৰিব। প্ৰথম মূল মন্ত্ৰ আছিলে পিচফুল, গ্ৰীণ আৰু স্মাৰ্ট বড়োলেণ্ড নিৰ্মাণ কৰাৰ কাৰণে। এইটোৱে আমাৰ প্ৰথম আৰম্ভণি আছিলে। আজি বড়োলেণ্ডত সম্পূৰ্ণ পিচফুল হৈ গ'ল। প্ৰথম উদ্দেশ্যত আমি সফল হৈ গৈছো। ইয়াৰ পিছত আমি গ্ৰীণ বুলি কৈছিলো, সেউজীয়া। বড়োলেণ্ড অঞ্চলৰ গছ গছনি জংগল কাটি শেষ কৰি দিয়া হ'ল এটা সময়ত। আজি লাহে লাহেকে বড়োলেণ্ড অঞ্চল সম্পূৰ্ণভাৱে সেউজীয়া কৰাত আমি সফল হৈছো। দুটাকৈ আমাৰ নেশ্যনেল পাৰ্ক ডিক্লেয়াৰ কৰা হ'ল এই 4টা বছৰত, ৰায়মানা আৰু মানাস। ইয়াত প্ৰায় 800 স্কয়াৰ কিলোমিটাৰ ভূমি, যি অঞ্চলত আগতে ফৰেষ্ট আছিলে, জংগল আছিলে, মূল্যৱান গছ গছনি আছিলে, জীৱ জন্তু আছিলে, এইখিনি পুনৰ ৰেষ্টৰ কৰিব পাৰিছো এই 4টা বছৰত। এইটো আমাৰ কাৰণে ডাঙৰ এটা এচিভমেণ্ট। শিক্ষা সমাজ উন্নয়নৰ কাৰণে মেইন ফাউণ্ডেশ্যন হ'ল শিক্ষা। এই সময়ত স্কুলৰ অৱস্থা ভাল নাছিল, শিক্ষকসকলে স্কুলত যোৱা নাছিলে, জৰাজীৰ্ণ অৱস্থা, ৰিজাল্ট বিলাক বেয়া হয়। আমাৰ অঞ্চলৰ পৰা কোনো কম্পিটিটিভ এক্সামত পাছ নকৰে। কিন্তু সেই 4টা বছৰত বড়োলেণ্ডৰ শিক্ষাৰ ফাউণ্ডেশ্যনটো, যি বুনিয়াদীটো, এইটো বহুত টনকিয়াল কৰা হ'ল। আজি বড়োলেণ্ডৰ ৰিজাল্ট অসমৰ বিভিন্ন জিলাবিলাকত, উন্নত জিলাবিলাকক, শিক্ষিত জিলাবিলাকত আজি ইয়াতকে ওপৰত বড়োলেণ্ডৰ ৰিজাল্ট হৈছে। এইটো হ'ল আমাৰ শিক্ষাৰ বুনিয়াদী, শিক্ষাৰ আৰম্ভণি। আজি 1200তকৈ অধিক বিভিন্ন LP স্কুল, হাই স্কুল, ME স্কুল বিলাক নিৰ্মাণ কৰা হ'ল, ৰিনোভেশ্যন কৰা হ'ল। আৰু আমি টাৰ্গেট লৈছো 2024ৰ পিছত এখনো বৰষুণ পৰা স্কুল থাকিব নালাগে। আমাৰ ল'ৰা ছোৱালী বাৰিষা সময়ত বৰষুণত ভিজি পেলাই স্কুলত ক্লাছ কৰিব নালাগে, সেইটো আমাৰ টাৰ্গেট আছিলে। গতিকে এই বছৰত 1200 স্কুল ৰিপেয়াৰিং, ৰিনোভেশ্যন নিৰ্মাণ কৰাৰ পিছত এই বছৰত পুনৰ 400 স্কুল আমি নিৰ্মাণ কৰিবলৈ লৈ আছো, ৰিপেয়াৰিং কৰিবলৈ লৈ আছো। স্বাধীনতাৰ এই 78 বছৰত সবচে জ্বলন্ত সমস্যা আছিল ভূমিৰ সমস্যা। সব অভিলেখ, আগৰ যিমানখিনি ৰেকৰ্ড আছিল, এই ৰেকৰ্ডটো ব্ৰেক কৰি BTRৰ বৰ্তমানৰ UPPL BJP মিত্ৰজোঁটৰ চৰকাৰ মাত্ৰ 3টা বছৰ, কোভিডৰ কাৰণে এটা বছৰ কাম কৰিব পৰা নাই, মাত্ৰ 3টা বছৰত আমি প্ৰায় 2,92,000 পৰিয়ালৰ মাটিৰ সমস্যা সমাধান কৰিবলৈ সক্ষম হৈছো। এইটো স্বাধীনতাত কেতিয়াও হোৱা নাই, কোনোদিনে হোৱা নাই। আজিৰ সময়ত ভূমিক লৈ পেলাই চবে চিন্তিত আছিলে। অসমত দূৰদৰ্শী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বসুন্ধৰা আনি পেলাই যেনেকে এটা ৰিভলিউচনাৰী চেঞ্জ আনিছে, আমিও BTR অঞ্চলত আজি এটা ডাঙৰ চেঞ্জ আনিলো। এইটো হ'ল ভূমিৰ সমস্যা সমাধান কৰা। আমি কৈছিলো স্মাৰ্ট BTR নিৰ্মাণ কৰিব লাগে। আজি ভূমিৰ সমস্যা অনলাইন যোগেদি কৰিব পাৰিছে। আৰু উত্তৰ পূৰ্বাঞ্চলত 10টা কাউন্সিলৰ ভিতৰত আমি প্ৰথম কাউন্সিল য'ত 100% ভূমি আজি ডিজিটাইজেশ্যন কৰা হ'ল। আমি একমাত্ৰ কাউন্সিল য'ত আজি 2 লাখতকৈ অধিক মানুহক আমি অনলাইন যোগেদি আৰু অফলাইন যোগেদি ভূমিৰ পাট্টা দিব পাৰিছো। আমি একমাত্ৰ কাউন্সিল য'ত আজি অফিচ আৰম্ভ হৈছে, কোনো এটা কাউন্সিলত অফিচ আৰম্ভ হোৱা নাই। তো সেইকাৰণে শ্ৰদ্ধা ৰাইজ, যে আমাৰ চৰকাৰখন BTR অঞ্চলত 35 লাখ জনসাধাৰণৰ কাৰণে 100% আমি ডেডিকেটেড কৰিছো। আমি ৰাতিপুৱাৰ পৰা গধূলিলৈকে অকল ৰাইজৰ কাৰণে চিন্তা কৰিছো। তো সেইকাৰণে আজি আপোনালোকে দেখিবলৈ পাইছে যে সৰু সৰু কিছুমান আঁচনি আনিছো, দুখীয়া গৰীব ৰাইজৰ কাৰণে, মহিলাসকলৰ কাৰণে, ছাত্ৰ ছাত্ৰীৰ কাৰণে বিভিন্ন আঁচনিবিলাক আজি আমি আনি, বড়োলেণ্ডৰ দুৰণ কাপ হৈছে, ISPL হৈছে, খো হৈছে, বিভিন্ন খেল ধেমালি আগত যিটো হোৱা নাছিলে নেশ্যনেল ইণ্টাৰনেশ্যনেল লেভেলত হৈছে। ভাষা সংস্কৃতি আগুৱাই লৈ যোৱাৰ কাৰণে বড়োলেণ্ডত লিড ফেষ্টিভেল হৈছে, যি কোকৰাঝাৰত আগতে আগৰ চৰকাৰৰ দিনত জুৱা, মদ, ভাং, মাৰামাৰি হৈছিলে, এই কোকৰাঝাৰত এতিয়া ইণ্টাৰনেশ্যনেল লিটাৰেচাৰ ফেষ্টিভেল হৈছে। এই কোকৰাঝাৰত ইণ্টাৰনেশ্যনেল ড্ৰামা ফেষ্টিভেল হৈছে। আজি ইটালীৰ পৰা, লেটিন আমেৰিকাৰ পৰা, শ্ৰীলংকাৰ পৰা, বিভিন্ন দেশৰ পৰা আহি পেলাই আমাৰ ইয়াতে নাটক কৰিছে মানুহে। এইটো হ'ল এটা শান্তিৰ বাতাবৰণ। যি বড়োলেণ্ডত দশকৰ পৰা দশক ধৰি আৰ্মিয়ে ল এণ্ড অৰ্ডাৰ, আইন শৃংখলাৰ কাৰণে আহিছিলে, সেই আৰ্মি আহি আজি আমাৰ ইয়াত খেলা পাতিছে। সেই আৰ্মি আহি আজি
নেশ্যনেল লেভেলৰ আজি মাৰাথান দৌৰ আমাৰ কোকৰাঝাৰত NCC দ্বাৰা আয়োজন কৰিছে এই কামবিলাক আমাৰ চৰকাৰখনে আমি তেখেতক আদৰণি জনাব পাৰিছো আজি আমাৰ 35টা ফ্লেগশ্বিপ প্ৰগ্ৰাম আছে এই ফ্লেগশ্বিপ প্ৰগ্ৰামৰ লগতে ভাৰতত নেশ্যনেল ইণ্টাৰনেশ্যনেল লেভেলৰ যিবিলাক চিভিল সোসাইটি অৰ্গেনাইজেশ্যন NGOs সেই সকলক বড়োলেণ্ডত আনি আমি হেল্থ সেক্টৰত এডুকেশ্যন সেক্টৰত আমাৰ লাইভলিহুডত বিভিন্ন ফিল্ডত আমি কাম কৰিব দিছো যাহাতে 30-40টা বছৰ আমি পিছত আছিলো কম সময়ৰ ভিতৰত আমি সকলোৰ লগত মিলি যাব পাৰো আগৰ চৰকাৰখনৰ সময়ত প্ৰায় 3000 কোটি টকা ধাৰ কৰি থৈ গৈছিল তেখেতসকলে কিন্তু 4 বছৰ হৈ গল আমাৰ 4 বছৰৰ বাজেট আমি সম্পূৰ্ণ কৰিলো আজিলৈকে আমি বড়োলেণ্ড অঞ্চলত বৰ্তমানৰ চৰকাৰখনে 58 পইচাও ধাৰ কৰা নাই আহি থকা ৰাইজে যাহাতে কোনো বোজা ল'ব লগা নহয় বৰঞ্চ আমি বিভিন্ন CSR ফাণ্ডৰ যোগে বিভিন্ন ইণ্ডাষ্ট্ৰীৰ পৰা বিভিন্ন NGOৰ পৰা বহুত কোটি টকা পাবলৈ সক্ষম হৈছে আজি সেলকো ফাউণ্ডেশ্যনে আমাৰ যিমান হেল্থ ইনষ্টিটিউচন আছে এইখিনি আজি তেখেতসকলে সোলাৰাইজ কৰিছে হান্স ফাউণ্ডেশ্যনে হাজাৰ হাজাৰ মানুহক মোবাইল ইউনিট মেডিকেল ইউনিট লৈ যায় চিকিৎসা কৰি আছে আমাৰ হেল্থ ডিপাৰ্টমেণ্টৰ লগতে আমাৰ অঞ্চলতো আজি ডায়ালাইসিস ইউনিট আহিছে বিভিন্ন অপাৰেশন কৰিব পৰা সুবিধাবিলাক আমাৰ অঞ্চলতো আহি আছে আমি এই মঞ্চৰ পৰা আমাৰ চৰকাৰৰ ৪ৰ্থ বছৰ সম্পূৰ্ণ হোৱাৰ লগে লগে আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ধন্যবাদ জনাব লাগিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সবকে সাথ সবকে বিকাশ যি এটা মন্ত্ৰ তেখেতে লৈ পেলাই ভাৰতবৰ্ষখন নেতৃত্ব দিছে এই সবকে সাথ সবকে বিকাশৰ কাৰণে বিটিআৰ অঞ্চলত শান্তি প্ৰদান কৰিবলৈ তেখেতে সক্ষম হৈছে আমাৰ সকলোৰে মৰমৰ আৰু শ্ৰদ্ধাৰ গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়াৰ এটা দূৰদৰ্শী আৰু বলিষ্ঠ পদক্ষেপত তেখেতৰ উপস্থিতিত বিটিআৰ চুক্তি স্বাক্ষৰ হৈছিল আজি অমিত শাহ ডাঙৰীয়াক ধন্যবাদ জনাব লাগিব আজিৰ অসমৰ মুখ্যমন্ত্ৰী তাহানিৰ অসমৰ কেবিনেট মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দিনে নিশা কষ্ট কৰি বিভিন্ন প্ৰচেষ্টাৰে তেখেতৰ দীঘলীয়া ৰাজনীতি উপলব্ধি আৰু অসমৰ জনগাঁথনি আৰু সমাজৰ ওপৰত তেখেতৰ যি ভাল এটা আণ্ডাৰষ্টেণ্ডিং আছে এই কাৰণে বড় সমস্যা সমাধান কৰাত তেখেতে বহুত আগভাগ ললে মই তেখেতক আজি এই হাজাৰ হাজাৰ সংখ্যক আমাৰ জনগণৰ লগত আমাৰ বিটিআৰ চৰকাৰৰ আৰু আমাৰ সকলো সতীৰ্থৰ লগত একেলগে মই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জনাইছো